শিৰোনাম প্ৰণামোচ ককা আজু ককা দেৱপতি কবি জিতুল কুমাৰ গগৈ। হে দেৱপতি, তোমাক জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম। দীৰ্ঘায়ু কৰা তুমি চুমদেউ, বিশ্ব ব্ৰহ্মাণ্ডত তাৰাসমূহক নক্ষত্ৰৰূপে পৰিচিত কৰি ভূতাতৰাৰূপে প্ৰতিষ্ঠিত কৰিলা পৃথিৱীৰ। সোণালী দেশ গঢ়াৰ হকে স্বৰ্গৰ পৰা গণদেৱতাই তাৰাসমূহক সোণৰ জখলাৰে নমাই পঠাইছিল চাওলুং চুকাফাক। সময়ত সমন্বয়ে শস্য সোণোৱালী বয়সক প্ৰতিষ্ঠা কৰিবলৈ গণদেৱতাৰ আদেশ শিৰত লৈ স্বৰ্গদেউ চুকাফাই শৈমাৱত প্ৰথম খোজ দিয়ে। পূব পশ্চিম উত্তৰ দক্ষিণ চৌদিশত মাটি পানী আকাশ বতাহত সিঁচি দিছিল সমন্বয়ৰ বীজ। সেই বীজে লাহে লাহে চাৰিওফালে জীপাল হৈ গজি উঠিছিল শস্য শ্যামলা সোণৰ দেশত, যি সমন্বয়ৰ পৰশত হাত তাজে আঁঠুলৈ সম্প্ৰীতিৰে একত্ৰিত হৈছিল তাৰাসমূহ নামত নক্ষত্ৰৰ কাষত। সমন্বয়ৰ আৰু সম্প্ৰীতিৰে বয়সম গঢ়াৰ গুৰি বঠাই গুৰিয়াল সেই জনা স্বৰ্গদেউ আমাৰে আজু ককা দেৱপতি নাতি স্বৰ্গদেউ চাওলুং চুকাফা। ককা মোক সেই স্বৰ্গদেউ, আপুনি কহি যোৱা পবিত্ৰ অসমত দয়া কৰি আপুনি আশীৰ্বাদ কৰক আমাক, যাতে এই নাতিহঁতে শান্তিৰে জীয়াই থাকিব পাৰে। আপোনাৰ আশীৰ্বাদতে মোৰ এই দেশ, এই দেশখন মৰমৰ দেশ, মোৰ আপোন দেশ, মোৰ উপজা ঠাই।